চন্দন ব্ৰহ্ম ডাঙৰীয়া আমাৰ ইউপিপিএল দলত আহিছিল। তেখেতে আমাৰ ইউপিপিএলৰ হৈ কাম কৰিছিল। আমি তেখেতক সন্মান জনাই আমাৰ নিজৰে পাৰ্টিৰ কৰ্মী বা টিকেটৰ দাবীদাৰক ডিপ্ৰাইভ কৰি পেলাই কাজলগাঁও সমষ্টিত তেখেতক MCLA আমি কেণ্ডিডেট এটা দিছিলোঁ। আমি তেখেতৰ বিৰুদ্ধে ইলেকশ্যনত খেলিছিলোঁ 2021 চনত আৰু তেখেতক আমি পৰাভূত কৰিছিলোঁ। তেখেতক আমি হাৰাইছিলোঁ আৰু আমি কাজলগাঁৱত তেখেতক টিকেট দি তেখেতে যে ইউপিপিএলত যোগদান কৰিছিল তাৰ সন্মানটো দিছিলোঁ। আৰু তেখেতে যে ইমান দিন ইউপিপিএলৰ লগত কাম কৰিলে সেইটোৰ কাৰণে মই চন্দন ব্ৰহ্ম ডাঙৰীয়াক ধন্যবাদ দিছোঁ। আজি মই আমাৰ সামাজিক মাধ্যমত দেখা পালোঁ তেখেতে পদত্যাগ দিছে। তেখেতক পদত্যাগ দিছে যেতিয়া মই তেখেতক শুভেচ্ছা যাচিছোঁ। তেখেতৰ উজ্জ্বল ৰাজনৈতিক ভৱিষ্যতৰ কাৰণে মই মানে তেখেতক শুভেচ্ছা যাচিছোঁ। আৰু যিহেতু ৰাজনীতিটো সমাজ সেৱাৰে এটা পন্থা হয়, গতিকে যিখিনি দলতে নাযাওক কিয় বা কোনোবা দলত নগ'লেও তেখেতে এই অঞ্চলৰ সমাজৰ সেৱা আগবঢ়াই যাব, ৰাইজৰ ভালৰ কাম কৰি যাব আৰু সদায় এটা গঠনমূলক চিন্তাধাৰা দি তেখেতে আগুৱাব বুলি মই কামনা কৰিছোঁ।